হৰে কৃষ্ণ এভৰিৱান এণ্ড ৱেলকাম বেক টু কনিষ্ক এফচি। বহুত গৰম লাগিছে এতিয়া আৰু আজি মাৰ্কেটো বহুত গৰম আছিলে, আজি গোটেই দিনটো গৰম আছিলে। তো আমি শ্বেয়াৰ মাৰ্কেটত কাম কৰা মানুহ, শ্বেয়াৰ মাৰ্কেটৰ ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিম। আৰু মই এইটো কাৰণে শ্বেয়াৰ কৰোঁ যে বহুতে মানে কি বুলি কয় কনফিউজ হৈ থাকে, কোনোবা পজিশ্যন লৈ থৈ তাৰপাছত কি হৈ যায়, ভাবে যে কালি ভাল এটা প্ৰফিট বনাব বিচাৰোঁ, আৰু তাৰপাছত কিবা এটা ডাউট হয় তেতিয়া কয় যে কালি কল উঠিব নে পুট উঠিব, এনেকুৱা কয়, কালি মাৰ্কেট গেপ আপ হ'ব নে ডাউন হ'ব, এনেকুৱা টাইপৰ কয়। ৰিচেণ্টলি মোৰ লগৰ এজনে মোক ফোন কৰিছে, ভাল ফ্ৰেণ্ড হয় মোৰ। সি ৰাতিপুৱা 5,000 প্লাছ মানে পুটত এটা ইনকম কৰিছে, আৰ্নিং কৰিছে। আৰু সি মোক মানে কৈছে যে যিটো পাইছিলোঁ সেইটো গুচি গ'ল। মই ভাবিলোঁ এতিয়া কল চাইডে মানে কি বুলি কয়, কল চাইডে মুভ, কাৰণ মাৰ্কেট অলৰেডি বহুত পৰিলে, চ' কল ফালে এতিয়া উঠিব বুলি ভাবি মই কল ফালে পজিশ্যন লৈ ল'লোঁ। তো তেনেকুৱা হয়, কি কাৰণ হয় যে চাইক'লজি প্ৰব্লেম হৈ যায়। আমি ডাটা নাচাওঁ, আমি অকল চাৰ্ট চাওঁ। মেক্সিমামে যে অকল চাৰ্ট চায়, তো চাৰ্ট চোৱাৰ কাৰণে কি হৈ যায়, চাৰ্ট চোৱাৰ কাৰণে হৈ যায় এইটো ওপৰে চোৱা হয়, টেকনিকেল এনালাইচিছ। যেনেকুৱা মই চাপোজ ছোৱালী এজনী চাব গৈছোঁ, ঠিক আছে, বা মই এটা গাড়ী চাবলৈ গৈছোঁ, গাড়ীটোক ওপৰে চাইছোঁ, বোধহয় ব্ৰেণ্ড নিউ আছে, আৰু ভিতৰত যদি ইঞ্জিনটো যদি বেয়া আছে, নচলে, তেতিয়া লৈতো লাভ নাই ন। বা মই যেনেকুৱা এক্সাম্পল দিলোঁ, ছোৱালী এজনী চাব গৈছোঁ, ছোৱালীজনী চাবলৈ ধুনীয়া, বহুত ভাল, মানে কথা বতৰা বহুত ভাল দেখুৱালে। যেতিয়া থাকিব তেতিয়া কি হ'ব, ভাল বিহেভ বা মানুহক সন্মান দিব নোৱাৰিব, তেনেকুৱা টাইপৰ যদি হয়, বা ল'ৰাৰ লগতো তেনেকুৱা হয়, অকল মই ছোৱালীৰ কথা কোৱা নাই। তো আমি ওপৰৰ চেহেৰাটো চাই মানে কোনো ডিচিজন ল'ব নালাগে। তো তেনেকুৱা মানে কি, শ্বেয়াৰ মাৰ্কেটত যদি আমি ট্ৰেডিং কৰিম ন, আমি চাৰ্টটো চাই মানে কি বুলি কয়, আমি ফুল কনফিডেঞ্চত মানে আমাৰ নিজৰ পইচাবিলাক লগাব নালাগে, আমি বাই চেল কৰিব নালাগে। আমি কৰিব লাগে কি, যদি আমি চাৰ্ট চাইছোঁ লগত আমি ফাণ্ডামেণ্টেলো চাব লাগে, এইটো বহুত ইম্পৰ্টেণ্ট কথা হয়। এটা ফাণ্ডামেণ্টেল বুলি কি হয়, ফাণ্ডামেণ্টেল যিটো মানে এতিয়া এইটো ওপৰে চালোঁ, এইটো কি টেকনিকেল হৈ গ'ল। মানে কি, গাড়ী এটা চালোঁ মই ওপৰে দেখিবলৈ ব্ৰেণ্ড নিউ, এইটো হ'ল টেকনিকেল, চালোঁ আৰু লৈ ল'লোঁ। এতিয়া ফাণ্ডামেণ্টেল মানে ভিতৰত চাম, ইঞ্জিনৰ ভিতৰত কি আছে, কি অইল দিছে, ইঞ্জিনটো মানে কিমান পাৱাৰৰ হয়, সেইবিলাক চাব লাগে। ভিতৰত যিটো মানে ভিতৰৰ বেমাৰ ভিতৰলৈকে আমি চাই যিটো গম পাওঁ, সেইটোকৈ ফাণ্ডামেণ্টেল এনালাইচিছ। আৰু টেকনিকেলটো ওপৰে হয়। তো চাৰ্ট ৰিডিং, কেণ্ডেলছ চাই যি মানে ট্ৰেডিং কৰি, সি অকল মানে কি টেকনিকেল এনালাইচিছ যদি জানে, তো সি তাত মানে পাৰফেক্টলি অলপ পইচা উলিয়াব পাৰে, মানে বেনিফিট নহয়। তথাপি মেক্সিমাম টাইম যেতিয়া ট্ৰেণ্ডিং হৈ যায়, বিয়েৰিছ হয় বা বুলিছ হয় মাৰ্কেট, তেতিয়া চাৰ্ট পাতাই নাপায়। মানে চাৰ্ট মানে যদি ডাঙৰ ভাল যদি কেণ্ডেলো যদি ক্ৰিয়েট হয়, যে ভাল এটা মুভ দিব, সেই কেণ্ডেলটোকো মানে কি বুলি কয়, তলত পেলাই আৰু বিয়েৰিছ কৰি দিয়ে। তো আজি সেই লগৰজনে যেনেকুৱা মোক কৈছে যে মই পুটত পালোঁ 5,000 প্লাছ পালোঁ, আৰু নেক্সট অলপ লছ কৰিলোঁ। মই লছ কৰিলোঁ কি কাৰণে, যে মই ভাবিলোঁ ইমান পৰি গ'ল, এতিয়া উঠিব মাৰ্কেট। তো সি ভাবিলে আৰু চাৰ্ট চালে আৰু একশ্যন ল'লে, সি নিজে কৈছে মোক। তো কথাটো এনেকুৱা হৈ গ'ল যে আমি চাৰ্ট চাই কৰিব নালাগে, আমি দুইটা চাব লাগে, টেকনিকেল আৰু ফাণ্ডামেণ্টেল দুইটা চাব লাগে। তেতিয়া আমি, কাৰণ পইচা বুলি ক'লে আমি মানে কি ইম্পৰ্টেঞ্চ দিব লাগে। আমি লক্ষ্মী মাক, যে আমাৰ হিন্দু শাস্ত্ৰত কৈতো পইচাক লক্ষ্মী মাৰ ৰূপত কৈছে, ৰূপ মানে এটা দিছে, মানে চিনাকি এটা দিছে, ইমেজ। পইচা বুলি ক'লে লক্ষ্মী মা বুলি আমি ভাবোঁ মানে। তো আমি মানে পইচাবিলাক এনেই জোৱাৰীয়া নিচিনা আমি লগাব নালাগে, ঠিক আছে। তো তেনেকুৱা আমি কৰিব নালাগে। মই কাকো কোৱা নাই ডাইৰেক্টলি, কোনো মানে কি পাৰ্চনেলি নল'ব। মই কৈছোঁ কি মেক্সিমাম ট্ৰেডাৰে এনেকুৱা ভুল কৰে, আৰু সেইটো কাৰণে মানে কি কৰ্চ কৰিব লাগে। মই মোৰ কৰ্চটো বিকিব আহিছোঁ, সেইটো কথা কোৱা নাই। মানে যি জানে, যি এইটো ছেক্টৰত আছে, তাৰ লগত অলপ লাৰ্ণিং ল'ব লাগে। অকল ওপৰে ইউটিউব চালোঁ বা চাৰ্ট অলপ মানে ইউটিউবত শিকি গ'লোঁ, তেনেকুৱা হ'লে নহ'ব মানে, ঠিক আছে। নহ'লে পাছত কি হ'ব, ছাষ্টেইন কৰিব নোৱাৰে। আৰু ছাষ্টেইন কৰিব নোৱাৰিলে মানে আমাৰ কাৰণে এটা প্ৰব্লেম ক্ৰিয়েট হয়। কি প্ৰব্লেম হয়, কোনোবা 1 বছৰলৈকে 50,000 লৈ আহিলে, 1 বছৰলৈকে 1 লাখ লৈ আহিলে, 1 বছৰলৈকে ট্ৰেড কৰিলে, প্ৰফিট পালে, লছ কৰিলে, 1 বছৰ যেতিয়া হৈ গ'ল, শেষ হৈ গ'ল কেপিটেল, তেতিয়া সি বহি দিয়ে মাৰ্কেটত। আৰু তাক যদি কোনোবা সোধে আপুনিতো ট্ৰেডিং কৰিছিলে, ট্ৰেডিং কেনেকৈ কৰিলে, আপুনি গাইডেঞ্চ এটা দিয়ক, তেতিয়া সি কি কয়, এই ট্ৰেডিং নকৰিব, এইবিলাক মানে কি বহুত বেয়া, মানে লছ হ'বলৈ বহুত চান্স থাকে ইয়াত। তো তেনেকুৱা এই মাৰ্কেটটো বেয়া কৰি দিয়ে, আৰু শ্বেয়াৰ মাৰ্কেটটো বেয়া বুলি মানে বাহিৰত কয়, আৰু এটা মানে কি গেম্বলিং কৰাৰ এটা মানে কি বুলি কয় জেগা, মানে কি প্লেচ বুলি কয়, মানে এটা মানে গেম্বলিং কৰা ফিল্ড বুলি কয় মানে শ্বেয়াৰ মাৰ্কেট গেম্বলিং নহয়। গেম্বলিং কেতিয়া, যেতিয়া আমি নোচোৱাকৈ ল'ম যিকোনো বস্তু। যদি আমি গাড়ী ল'ম বা আৰু যিকোনো, আমি যদি কাৰোবাৰ লগত যদি বিয়াও পাতিম, ছোৱালীয়ে ল'ৰাই যদি ছোৱালীৰ লগত বিয়া পাতিম, যদি নজনাকৈ যদি বিয়া পাতিছে, সেইটো গেম্বলিং হৈ যাব। কেনেকুৱা, যেতিয়া আমি মানে কি গেম্বলিং যেতিয়া হয় ন, এনেকুৱা দেৱালীবিলাকতো গেম্বলিং হয়, তেতিয়া চাবলৈ নিদিয়ে যে কি উঠিছে, এইটো মানে চবেই মানে কি জাজ কৰি পেলায়, মানে
পইচাটো পেলাই তেনেকুৱা তো যিকোনো বস্তু আমি পাৰ্চেছ কৰিম বা যিকোনো বস্তু যাৰ লগত ৰিলেশ্যনশ্বিপত যদি আমি যাম তো যদি তাৰ বিষয়ে নজনাকৈ বা তাৰ বিষয়ে তাৰ লগত অহা যোৱা নকৰে কথা বতৰা নপতাকৈ যদি আমি ডিচিজন লৈ ল'ম বিয়া পতাৰ ডিচিজন লৈ ল'ম বা গাড়ী কিনিব গ'লে গাড়ী কিনাৰ ডিচিজন লৈ ল'ম নজনাকৈ যদি তাৰ ইঞ্জিনত কি আছে কিমান স্পীড দিব বুলি নজনা কৰোঁ তো সেইটো হৈ যায় গেম্বলিং হৈ যায় মানে চিম্পুলত ক'বলৈ গ'লে গেম্বলিং কোনটোক কয় জোৱা কোনটোক কয় য'ত আমি নোচোৱাকৈ মানে ডিচিজন লৈছোঁ বা একশ্যন লৈছোঁ সেইটো হৈ গ'ল জোৱা তো অপশ্যন ট্ৰেডিঙত মেক্সিমামে কি হাই ভলিটিলিটি থাকে তো ট্ৰেড লোৱাৰ লগে লগে উঠি যায় ফটকৈ তো প্ৰফিট পাই যায় সি ভাবে যে নাই মইতো পূৰা 6 মাৰি দিছোঁ সেনেকুৱা বুলি ভাবে মই জেকপট মানে লগাই দিলোঁ মই পাই গ'লোঁ প্ৰফিট মই বহুত শিকি গৈছোঁ তো সি তেনেকুৱা সদায় তেনেকুৱাই কৰে 2-3 দিন তেনেকুৱা প্ৰফিট পাই যায় নেক্সট কেইদিনমান পাছত মাৰ্কেটে তাক মানে ভালকৈ এটা মানে দিয়ে থাপৰ এটা দিয়ে তো তেনেকুৱা দি থাকে মানে ঠিক আছে আৰু সি গম নাপায় যে মই লাৰ্ণিং ল'ব লাগে বুলি সি গম পায় সি ভাবে যে নাই মইতো পাৰফেক্ট আছোঁ আৰু মই এনেকুৱা মানে কি কৰিলে মই পাম তো সি বহুতবাৰ লছ কৰে তাৰ পাছতে শিকে যে মাৰ্কেটত কেনেকুৱা পইচা বনাব লাগে তো মাৰ্কেটত মানে কি ইনভেষ্টিঙত পইচা বনিব ট্ৰেডিঙত কি হৈ যায় ভলিটিলিটি বেছি থকাৰ কাৰণে মানে কি এতিয়া ছাপ'জ এটা ক্লাইণ্ট মোৰ অফিচৰ ওচৰতে আছে যিজন ক্লাইণ্ট হয় এই কমচে কম 20,000 মান লৈ মানে কি ট্ৰেড কৰে তো তাৰ যিটো ষ্টপ লছ আছে ষ্টপ লছতকৈ মানে তলত গ'ল তো তেতিয়াও সি মানে কি এইটোক মানে কি এক্সিট মৰা নাই আৰু তাৰ পাছতে সি যেতিয়া এক্সিট মাৰিলে তেতিয়া কি হৈ গ'ল 2 মিনিটৰ পাছত সেইটো ইমানেই উঠি গ'ল যে মানে কি কমচে কম 100 টাইমছ বেছি দিছে মানে প্ৰফিট দিছে তাক তো সি সেইটো ল'ব পৰা নাই সি ওলাই গ'ল এই প্ৰথম ষ্টপ লছ যেতিয়া আছিলে তেতিয়া ওলোৱা নাই সি নিজৰ ৰুলছ ব্ৰেক কৰিলে যেতিয়া তলত গ'ল তেতিয়া ভাবিলে যে আৰু তলত যাব ভয়ত ওলাই গ'ল তো কথাটো কি আছে যদি আমি ডাটাও চাওঁ তেতিয়া গম পাম আমি যে মাৰ্কেট মানে কেনেকুৱা হ'ব আজি যিমান ডাটা আহিছে মানে যিমানে নিউজ আহিছে মানে 4-5টা মানে নেগেটিভ নিউজ আহিছে গ্ল'বেল নিউজ সব মানে বিয়েৰিছ মুডতে আহিছে চ' আজি মানে কল উঠিলেও ইমান উঠিবলৈ চান্স নাছিলে মানে অপশ্যন ট্ৰেডিঙত উঠিলে 700 পৰা 900 পৰিছে আজি নিফটিত তাৰপিছত 100-150 মানে মুভ কৰিছে লাষ্টত মানে কি বুলি কয় 650 মানত মানে ক্ল'জ হৈছে মাৰ্কেট তো ঠিক আছে মই ইমান কথা কৈছোঁ অপশ্যন ট্ৰেডিঙৰ বিষয়ে তো আজি মানে কি বহুত গৰম সেইটো ক'লোঁ মাৰ্কেটতো গৰম হয় তো আজি বহুতে ইনকামো কৰিলে মইতো চান্সে নাপালোঁ সোমাবৰ কাৰণে কাৰণ আমি অফিচৰ কামেই বহুত কৰি আছিলোঁ ক্লাইণ্টবিলাকৰ কেইটামান ক্লাইণ্টৰ অৰ্ডাৰ পাঞ্চ কৰিলোঁ তাৰপিছত মানে কেইটামানৰ আছিলে ৰিবেলেঞ্চো আছিলে সেইবিলাকো কৰিলোঁ তো এইটো কাৰণে মাৰ্কেটত সোমাব চান্স নাপালোঁ কেতিয়াবা ময়ো ট্ৰেড লওঁ আৰু সেইটো কাৰণে মোৰ ফালৰ পৰা মই কৈছোঁ যে মই কণ্টিনিউ নকৰোঁ তো কোনো মোক মানে কি এপ্ৰ'চ কৰিব নালাগে ডাইৰেক্ট কৈ দিছোঁ মই আপোনালোকৰ যদি ট্ৰেডিং মানে কি ট্ৰেডিঙত যদি লাৰ্ণিং ভালকৈ ল'ব বিচাৰে তেতিয়াহ'লে মানে কি বুলি কয় মোৰ যিটো অফিচ আছে তাত আহিব ডাইৰেক্ট ভালকৈ বহিব মিনিমাম ফিজ এটা ল'ম আৰু তাৰ পৰা মই ভালকৈ গাইডেঞ্চ দিম 1 মান্থ মেণ্টৰশ্বিপ দিম আৰু আজিৰ দিনটো যেনেকুৱা হৈ গ'ল তো কালিও অলপ মানে কি বিয়েৰিছ হ'বলৈ চান্স আছে কাৰণ আজিৰ চেণ্টিমেণ্টটো কালি মানে কি কালি একশ্যন অলপ হ'লেও ইমপ্লিমেণ্ট হ'বই আৰু যদি আজি ৰাতি ইৰাণ আৰু ইজৰাইলৰ যিটো নেগেটিভ নিউজ আছে যদি নেগেটিভ নিউজটো আহি যায় যে একশ্যন ল'ব ইৰাণে একশ্যন ল'ম বুলি কৈছে 24 ঘণ্টাৰ ভিতৰত যদি একশ্যন লৈ লয় তেতিয়াহ'লে মাৰ্কেট কালি আৰু পৰিব নিফটি আৰু 200 পৰা 300 পৰিবলৈ চান্স আছে আৰু চেনচেক্স বেংক নিফটি চব পৰিব তো এনেকুৱা পৰিব যদি নহয় তেতিয়াহ'লে আমাৰ DI যিটো ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ হয় আমাৰ যিটো DI ওচৰত ইমানে পইচা আছে ইমানে DI পাৱাৰফুল হৈছে আমাৰ ইণ্ডিয়াৰ যে কালিয়ে মাৰ্কেটক আৰু আগৰ জেগাত লৈ যাব মানে আকৌ ৰিটাৰ্ণ লৈ যাব মানে ৰিকভাৰী হৈ যাব ঠিক আছে ইমান ইনফৰ্মেশ্যন মই ট্ৰাই কৰিলোঁ দিবৰ কাৰণে বহুত স্পীডত মই ক'বলৈ ট্ৰাই কৰোঁ কি কাৰণে ক'বলৈ ট্ৰাই কৰোঁ কাৰণ মেক্সিমাম বুলি নহয় হওক আজিকালি টাইম কাৰো ওচৰতে নাই চ' মই কম টাইমতে মানে কি ভাল কণ্টেণ্ট দিব বিচাৰোঁ ভালকৈ ইনফৰ্মেশ্যন দিব বিচাৰোঁ সেইটো কাৰণে মই অলপ স্পীডত কৈছোঁ পাৰিলে আপোনালোক আৰু এবাৰ 2-3 বাৰ চাই ল'ব ঠিক আছে আৰু কালি এটা মানে ভাল এটা ভিডিঅ' বনাম অফিচৰ পৰা বনাম ভিডিঅ'টো সেইটো প্ৰত্যেকজন ভিউৱাৰৰ কাৰণে মানে বেনিফিট হ'ব তেনেকুৱা টাইপৰ ভিডিঅ' এটা বনাম তো আপোনালোক কালিৰ ভিডিঅ'টো মানে চাবলৈ পাহৰি নাযাব ঠিক আছে থেংক ইউ বেছি দীঘলীয়া নকৰোঁ মই মোৰ নাম্বাৰটো হৈ গ'ল 7002350580 ফোন কৰিব আৰু মোৰ অফিচ আহিব ঠিক আছে থেংক ইউ হৰে কৃষ্ণ